হেল্ল' দোস্ত, মই গৈছিলোঁ মানে দোকানলৈ আৰু লগত অলপমান বস্তু লৈ আহিছিলোঁ। এইফালে এইবিলাক বস্তু, মেইন বস্তুটো মানে এইটোহে, এতিয়া ওলাব আৰু এইটো এইটো হৈ গ'ল চেৱৈ। এতিয়া বলক বনাওঁ। গেছটো জ্বলাই এতিয়া কেৰাহীটো পাতি ল'লোঁ। তাৰপিছত আপোনাৰ এতিয়া ইয়াত দিব লাগিব গাখীৰ। ইয়াত এতিয়া ঢালি দিলোঁ গাখীৰ, আমুল তাজা, খাই লাগে মজা মজা। এতিয়া দি ল'ম অলপ চেনিখিনি দিয়াৰ পিছত আৰু অলপ ঘুটি দিব লাগিব। সেয়া এতিয়া অলপ এনেকৈ ঘুটি দিম, ভালকৈ মিহলি হৈ ল'বলৈ চেনিখিনি। এইটোহে এতিয়া মেইন মালটো। এতিয়া ইয়াক এনেকৈ একদম ধুনীয়াকৈ ঢালি দিম। সেইটো ঢালি দিয়াৰ পিছত আৰু এতিয়া অলপ আৰু এনেকৈ লাহে লাহে ঘুটি দিম আৰু তাৰপিছত অলপ পাছত ৰেডিয়ে হৈ যাব আৰু। এইফালে ইয়াৰ ৰেডি হৈ গ'ল, এতিয়া খাবই লাগে আৰু। এইটো ফাইনেল লুক। তাৰপিছত এতিয়া খাই পেলাই ক'ম কেনেকুৱা লাগিছে। এইটো গ'ল মোৰ মুখত, বিৰাট সুন্দৰ। বাৰু ধন্যবাদ। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।